মই এটা অৰ্থহীন প্ৰশ্ন তোমাৰ বাবে। মই এটা অৰ্থহীন প্ৰশ্ন তোমাৰ বাবে। সেইবাবেই চাগে বিষাদবোৰে আমনি কৰে ন। মই এটা অৰ্থহীন প্ৰশ্ন তোমাৰ অনুপস্থিত। হয়তো তোমাৰ অবিহনে সিদ্ধান্ত বাৰু কাৰ আছিল, তোমাৰ নে মোৰ? মিছাতেই প্ৰশ্ন কৰিছোঁ ন, জানো উত্তৰ বিচাৰি নাপাওঁ। তুমি জানা, তুমি যোৱাৰ পৰাই মোৰ জীৱন আগৰ দৰেই হৈ গ'ল। য'ত আৰম্ভ কৰিছিলোঁ তাতেই শেষ হ'ব ধৰিছে। বহু অকলশৰী অনুভৱ কৰিছোঁ তোমাৰ অবিহনেও। তথাপিও জীয়াই আছোঁ আৰু জীয়াই থাকিম। মোৰ সদায় প্ৰাৰ্থনা, সুখী হোৱা তুমি মোৰ অবিহনে। কি কৰিম কোৱা? তুমি এৰি যোৱাৰ যন্ত্ৰণা সহিব নোৱাৰি অকলশৰে জীয়াই থকাৰ সিদ্ধান্ত লৈছোঁ। তুমিতো জানাই, যন্ত্ৰণাই হেঁচা মাৰি ধৰা মোৰ বুকুখন তোমাৰ অকণমান সঁহাৰিয়ে সাহস দিছিল বাস্তৱৰ লগত খোজ কাঢ়িবলৈ। কিন্তু সেই সময়বোৰ কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে। সঁচাই সময়বোৰ বৰ নিষ্ঠুৰ। কি বিচাৰিছিলোঁ তোমাৰ পৰা? বিশেষ একোৱেতো বিচৰা নাছিলোঁ। মাত্ৰ বিচাৰিছিলোঁ এবুকু সঁচা মৰম আৰু মোৰ বাবে তোমাৰ অকণমান সময়। কিন্তু মোৰ উকা কপালতে সেয়া যেনে কাল্পনিক সপোন হৈ ৰ'ল। তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা? কেনেকৈনো এৰিব পাৰিলা মোক? তুমি জানা, তুমি এৰিলেও মই এৰিব পৰা নাই তোমাক। এৰিব পৰা নাই মোৰ আৰু তোমাৰ স্মৃতিবোৰ। তোমাৰ স্মৃতিবোৰৰ সৈতে মই এতিয়াও জীয়াই আছোঁ। এইদৰে বহুদিন পাৰ হৈ গ'ল। ভাবিছিলোঁ হৃদয়খন তোমাকেই দিম, কিন্তু জানিব পাৰিলোঁ তোমাৰ হৃদয়খন যেন কাৰোবাৰ ওচৰত বন্ধকত থোৱা আছে। কি কৰিম কোৱা? এটাই দুখ জানা, তুমি বিচৰাৰ দৰে হ'ব নোৱাৰিলোঁ মই। তুমি বেয়া পোৱাবোৰক মই ভাল পাব শিকিলোঁ। এতিয়া তুমি দিয়া দুখবোৰৰ সৈতে মই সুখী হ'বলৈ শিকিছোঁ। শেষত এটা কথাই কওঁ, সুখী হোৱা তুমি মোৰ অবিহনে। গুড বাই।